নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আজি মই তোমালোকক স্বৰবৰ্ণখন মাতি শুনাম আৰু চিনাকি কৰাই দিম। আহাচোন তেনেহ'লে চোৱা। অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ। আকৌ এবাৰ শুনিবা। অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ। এইবাৰ চোৱাচোন। অৰে অমিতা, আৰে আম, হ্ৰস্ব ইৰে ইটা, দীৰ্ঘ ইৰে ঈগল, হ্ৰস্ব উৰে উট, দীৰ্ঘ উৰে ঊণসূতা, ৰিৰে ঋষি, এৰে এৰাপাত, ঐৰে ঐৰাবত, হাতীক ঐৰাবত বুলিও কয়। ওৰে ওলকবি, ঔৰে ঔটেঙা। এই স্বৰবৰ্ণকেইটাৰ আটাইকেইটা বৰ্ণৰে আৰু বেলেগ বেলেগ শব্দও আছে। তোমালোকক ঘৰৰ ডাঙৰে এই বেলেগ বেলেগ শব্দবোৰ আকৌ কৈ শুনাব। তোমালোকে ধুনীয়াকৈ শুনিবা আৰু নিজেও ক'বলৈ চেষ্টা কৰিবা। তোমালোক আটাইৰে সুস্বাস্থ্য কামনা কৰি আজিলৈ আহিলোঁ। ধন্যবাদ।